নমস্কাৰ জনাই আজি দ্বিতীয়টো ভিডিঅ' মই আৰম্ভ কৰিব লৈছোঁ। ল'ৰা ছোৱালীক খুৱাই বোৱাই স্কুলত থৈ আহিলোঁ। মোৰ ভিডিঅ' কৰা নহ'ল কাৰণ মোৰ মোবাইলটো ধৰি দিয়া মানুহ নাই। ল'ৰা ছোৱালীক থৈ অহাৰ পিছতে মই যি পাৰোঁ তাকে অলপকৈ কৰিবলৈ বিচাৰিছোঁ। এয়া ৰুব লৈছোঁ মই এতিয়া মানি প্লেণ্ট সকলোৱে ৰুব জানে। হ'লেও মই অলপ এনেই ভিডিঅ' এটা কৰি থলোঁ। এই টাবটো আগৰে আছিলে। টাবটোৰ মাটিখিনি মই উলিয়াই ল'লোঁ। উলিয়াই লৈ তাৰ পৰা শিলগুটি কেইটামান দিলোঁ। শিলগুটি কেইটামান দি মাটি অলপ দিলোঁ। মাটি অলপ আধালৈকে দি তাৰ পৰা গোবৰ দিলোঁ। গোবৰ দি কাৰণে তাৰপৰা আকৌ মাটি দিলোঁ। মাটি দি পুলিটো ৰুই দিলোঁ। পুলিটো ৰোৱাৰ পিছত ওপৰত বালি দিছোঁ, কাৰণ বালি দিলে পানীটো শুহি থ'ব, পুলিটোৱে পাই থাকিব পানী। তলেদি ফুটা আছে যিহেতু। মোৰ নিচিনা কোনে ৰুৱে বাৰু মানি প্লেণ্ট। বালিখিনিৰ ওপৰত আকৌ মাটি দিলোঁ। মাটি দি পুলিটো মই চুক এটাতে থৈ দিছোঁ। চুক মানে বাৰান্দাৰ। পুলিটো এনেকুৱা লাগিছে আজি ৰোৱা যেন নাই লগা। চাওকচোন ইমান ধুনীয়া পুলিটো। যেন পুলিটো সৰুৰ পৰাই ৰোৱা বগাই যোৱা যেনে লাগিছে দেখাত। এয়া চাওকচোন, ক'বনে বাৰু আজি ৰোৱা বুলি কোনোবাই? ইমান ধুনীয়া ৱালত যেন বগাই গৈ আছে তেনেকুৱা লগা নাই জানো বাৰু? মই আৰু এটা পুলি ৰুইছোঁ। এইটো কি পুলি সকলোৱে চিনি পাইছে বাৰু। হ'লেও জনাবচোন কি পুলি বাৰু। এইটো পুলি কিমান ডাঙৰ হ'ব পাৰে চাবচোন, মই দেখাম আপোনালোকক। দুইটা পুলি ওচৰতে থৈছোঁ মই। সদায় পানী দিবলৈ সুবিধা হ'ব ওচৰত থাকিলে। কাৰণ ৰাতিপুৱা মোৰ ইমান সময় নাইকিয়া, ল'ৰা ছোৱালীক স্কুলত থ'বগৈ লাগে। ইয়াতো অলপ পানী দি থৈছোঁ, পুলিটো জীয়াই থাকিব তেতিয়া। তাৰপিছত মই ঘৰত পাত ছিঙি আছিলে মানুহকেইজনক চাহ দিবলৈ চাহ দিলোঁগৈ। দি খাবলৈ লৈছে সিহঁতে। মাক বাপেকে ল'ৰা ছোৱালীৰ কাৰণে কিমান কষ্ট কৰে চাওকচোন। লগত সৰু ল'ৰা ছোৱালীৰ লগত লৈ এই টিকলিটোও দেখিছে চাহ খাইছে। তাৰপিছত মই কাপোৰ ধুই মেলি থোৱা আছিলে সেইখিনি চপাই ল'লোঁগৈ। চপাই মেলি ইমান ৰ'দ দিছে, আকৌ ল'ৰা ছোৱালী দুপৰীয়া আনিব যাব হ'লে। তাৰপৰা মোৰ গাহৰি এটা আছে, গাহৰিটোকো দানা দি ল'লোঁ। সি আৰু ভোক লাগিলে চিঞৰি থাকিব। চাওকচোন কেনেকৈ খাইছে বাৰু। তাৰপৰা গাহৰি দানা দি স্কুল গৈ অহাৰ পিছত ল'ৰা ছোৱালী আনি এয়া খেলি আছে। এজনীয়ে মধুৰি পাৰি আছে, দুয়োটাই খেলি আছে। সেইজনী ওচৰৰে ৰেখা, দেখিছে নহয় জঁপিয়াই জঁপিয়াই মধুৰি পাৰি আছে। দুয়োটাই খেলি আছে। চোতালখন নিশ্চয় মন কৰিব পাৰিছে, কাৰণ ইয়াতে পাত থোৱা হৈছিলে, মই চফা কৰা হোৱাই নাই এতিয়াও। সেইখিনি খেলি থাকোঁতে পাতৰ গাড়ী আহিলে, মই পাতখিনি দি ল'লোঁ। পাতখিনি দি লৈ মই আকৌ বাৰীৰ ফালে এপাক গৈ আহিলোঁ। বাগানৰ মাজত পাত কিমান ছিঙা হ'ল চাই আহিলোঁগৈ। কালিলৈ আকৌ ছিঙিবলৈ আছে, চাই আহিলোঁ। কিমান ভাল লাগে সেউজীয়া পৰিৱেশৰ মাজত চাওকচোন, ইমান ধুনীয়া লাগে। আপোনালোকে যায়নে বাৰু এনেকৈ মোৰ নিচিনা পথাৰলৈ, বাগানৰ মাজত? তাৰপিছত আমাৰ চুনৰ নতংগীবোৰ চাবচোন কেনেকুৱা। रेल का बढ़िया खेल, रेल कराते सबका मेल, पट्टी पर आगे ही आगे कितनी लगती रे, हम सब भी बन सकती रेल, साथ खेल कर ऐसा खेल, महंगा है मैं चेटाना एक झट लाइट बनाओ।
काशी के ठाए में जाने को सीखा मैं तेरी रानी तू मेरे हुकुम कोईगा हबल हुकुम कोईगा ना हिरो ना घिरो पड़ घटो पे नेड़ो बड़ भली जो बे और मेरी घंगेरी को घिरो ना हिरो ना घिरो पड़ घटो पे मेड़ो बड़ भली जो बे और मेरी घंगेरी को घिरो मुड़े हबे ना मुड़े बुकुतलबे ना सकुत होय मुके को मोने मुर जानो ने तू कह रे सारो